হেল্ল' গুড মৰ্ণিং, নমস্কাৰ সকলোকে। আৰু আজি ৰাতিপুৱাই আকৌ আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এয়া মই দালি বনাই আছোঁ। ৰাতিপুৱা হৈছে এতিয়া 8টামান বাজিছে চাগে। কি কৰিছা? উঠি আহিলোঁ মই। যে হনুমান গা দিয়াচোন এবাৰ ভালকে কোৱা। জয় হনুমান জ্ঞান গুণ সাগৰ কোৱা। কি আৰু এইফালে মই ঘৰ চৰ চাফা কৰি সাৰি আছোঁ। গোটেইখিনি চাফা কৰিছোঁ, একেবাৰে গোটেইকেইটা ৰুম। তাৰপিছত চোফাখিনিও অকণমান চাফা কৰি দিলোঁ। তো ৰুম চুম এনেকৈ ধুনীয়াকৈ বিছনা চাদৰ পাৰি দিলোঁ। তো এইখিনি আৰু ৰাতিপুৱাৰ কাম সদায় একেই থাকে, চবৰে ঘৰত একেই থাকে। তো আমাৰ সেইখিনিয়ে আৰু কি আৰু বেলেগ দেখাম, সেইখিনিয়ে আৰু। ভৰি দিব লাগে, চা মোৰ ফালে আহা, চা মোৰ ফালে আহা। এতিয়া 11টামান বাজি গ'লে আৰু এতিয়া মা আৰু মই ভাতখিনি খাই লওঁ। এতিয়া আৰু বহুত কাম আছে, দুপৰীয়া ভাত বনাব আছে। আৰু সদায় একেই আৰু খোৱা লোৱা আৰু খোৱা, এইখিনি আৰু চবৰে। শাক বনাই দিবা দেই, মামু বনাই দিবা। এতিয়া 1টামান বাজি গ'ল। আজি মোৰ ভাত বনোৱা দেৰিয়ে হ'ল। তো আহি গ'লোঁ আকৌ পাকঘৰত। আকৌ সেই এটাই বস্তু, আকৌ এটাই খাব বনাব লাগিল। তো আহি গ'লোঁ আকৌ বনাবলৈ কিবা কিবি। এই গৰমখনত মানে ইমান বনাই থাকিব নোৱাৰি আৰু, কিবা অলপ খাই দিলেই হ'ল আৰু চবেই এনেকৈ। আৰু ভাত বনোৱাৰ মাজত মই আকৌ কাপোৰ কেইটামান ইস্ত্ৰি কৰি ল'লোঁ। সদায় আহি পিন্ধি পেলাই থৈ দিয়া যায়, সেইকাৰণে আৰু বোলো টাইম পাওঁতে মই ইস্ত্ৰিকেইটা মাৰি থওঁ, নহ'লে এনেকৈ পিন্ধি যাবও ভাল নালাগে ন, সেইকাৰণে। কাঠ জঁপিয়াই দিব নহয়, কৰিবা। ভয় লাগে মোৰ। ক্লাছটো কি হ'ল? সেইটো দেখ। এইটো কি বস্তু দেখিছেনে? এইটো হৈছে মিঠা তেতেলী, থাইলেণ্ডৰ তেতেলী বোলে। আজিকালি এনেকৈও পায়।
আমি আগতে গছৰ তলত খাই ফুৰি গৈছিলোঁ, এতিয়া এনেকৈও পায় তাতে। এইটো আজি মই খাব লাগিব, আজি খাব লাগিব। মিঠা মিঠা, টেঙা নহয়, অলপমানো টেঙা নাই, পুৰা মিঠা। ইয়াক আজি এনেকৈ খাব লাগিব। এয়া খাম আৰু ইয়াক আজি। তুমি দেখোন বতাহ ভাল পোৱা। মই ৰছি নে জুন July ya? এই জুনে June, July. July. এইবাৰো পালব। আৰু এতিয়া গধূলি হৈ গ'ল, মই ধূনাৰ কাৰণে যোগাৰ কৰি আছোঁ। ধূনা দিলে অকণমান ভাল লাগে এনেকুৱা বতৰত, সেইকাৰণে ধূনাৰ স্মেলটো ভাল লাগে আৰু সেইকাৰণে মই এই ধূনাৰ যোগাৰখিনি কৰি আছোঁ। আৰু মায়ে কিবা কিবি কৈ আছে, কিবা অম্বুবাচী মেলাৰ কথা কৈ আছে। Dunia ini segunda pasamos. Ayun mo. আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আজিলৈ চবকে বাই বাই।